হেল্ল' এভৰিৱান, মোৰ চেনেলৰ প্ৰথমটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। অসমৰ জনপ্ৰিয় ইউটিউবাৰ নীলোৎপল চলিহা আৰু চুমকা বৰাৰ যোৱা বৃহস্পতিবাৰে আঙুঠি পিন্ধোৱা পৰ্ব অনুষ্ঠিত হৈ যায়। তেওঁলোকে কিদৰে কেক কাটি তেওঁলোকৰ আঙুঠি পিন্ধোৱা পৰ্ব উদযাপন কৰিছিল, কোন আছিল আৰু তেওঁলোকক কি বুলি আশীৰ্বাদ কৰিছিল, এই সকলোবিলাক এই ভিডিঅ'টিৰ জৰিয়তে চাওঁ আহক। কেকটো চাওক, বিৰাট ধুনীয়াকৈ বনাই দিছে দেই তাই। আৰু সেই তাত লিখা আছে নীলোৎপল লাভ চুমকা। কেকটো বঢ়িয়া লাগিছে, বিৰাট ধুনীয়া লাগিছে। হয় নেকি? ৰোমেণ্টিক হৈছে কেক। এইটো চতুৰ্পা বুলি মোৰ লগৰ ছোৱালী এজনী আছিলে, তাই বনাই দিছে খুব ধুনীয়াকৈ। বঢ়িয়া, এনেকুৱা কেক বনোৱা মানে মানুহ লাগে। আমাৰ উৎসৱ পাৰ্বণ হৈ থাকেতো। বিৰাট ধুনীয়া বনাইছে সঁচাকৈ, মোৰ বিৰাট পচন্দ হৈছে। বিৰাট ধুনীয়া বনাইছে। এই ওপৰ ফুলখিনি ইডিয়েবল নে? খাব পাৰি। এইটো অৰিজিনেল নেকি? মোৰ দেৱালী বেপাৰৰ কেণ্ডেল। ৰৱা থোৱাগিলা ফটো ভাল হ'ব দেই ভাই। আকৌ কি কাৰবাৰী ইয়াত লৰা শুনিছা? ধন্যবাদ জনাইছোঁ ভিগুদাক ইমান ধুনীয়া অনুষ্ঠানটোত অহাৰ বাবে, বিশেষকৈ আজি মোৰ স্পেচিয়েল দিনটোত উপস্থিত থকাৰ বাবে। ভায়েকে ককায়েকক থেংক ইউ নিদিয়ে আচলতে। এতিয়া আচলতে দৰা হৈ আছে, ফৰ্মেল হৈ আছে। সন্ধিয়ালৈ লৈ যাম আৰু। ধন্যবাদ দেই। এটাই জাপি ল'ব লাগিব আজিৰ পৰা। লৈ লৈছোঁ। আনকি ধৰি থাকা। থেংক ইউ। আমাৰ দাদা সখী আছে, সখীকো এটা দি আজিৰ পৰা সখী বন্ধাই দিলো। আজিৰ পৰা ককা এইফালে দিয়া, তুমি দি দিয়া, দাদাক দিয়া, ভিগুদাক দিয়া। মোক কেলে লাগে দিছে আৰু আপুনি সখী আজিৰ পৰা দৰাক দিছে। দেই দৰা আমাৰ বেছি দিন হোৱা নাইতো, দৰাই আহি যায়। মালটো গোন্ধ যোৱাই নাই। কাটিম নেকি? বাইদেউ ধৰক। কি গান গাব? কি গান গাব? এইটো গান আপুনি হাতখন দিয়ক। ওম ভূৰ্ভুৱঃস্বঃ তৎসবিতুৰ্ভৰেণ্যং ভৰ্গো দেবস্য ধীমহি ধিয়ো यो न प्रचोदयात्। বঢ়িয়া। সদায় শিৱ পাৰ্বতী যাতে হৈ থাকে। এটা উৰুলি এখনকে দি দিয়ক, মাইকত উৰুলি এটা দিয়ক। একো নাই, আমাৰ ভাগিনটো একে। ঘৰত কেক দেখিলেই হ'ল। সখীক দিয়ক, কেক খাওক, সখীক দিয়ক, সখীক। কেক খাওক। ভাল মমেণ্টটো আপোনাৰ ল'ৰা ডাঙৰ হয়, আমি বিয়া পাতি পেলাই এংগেজমেণ্ট কৰোঁতে কেক খাব লাগে। বেছি নাখাবি আৰু ডায়েবেটিছ আছে তোৰ? হেৰিখন ক'ত? ভিগুদাক দিয়ক। মই ইয়াৰ পৰা ভিগুদাক অলপ দিছোঁ। ভিগুদা আগুৱাই আহক। নহয়, এই মিঠা যাতে গোটেই জীৱন থাকে দেই। দুটাৰ মাজত আৰু ধুনীয়াকৈ এতিয়া ভগাই দিওঁ। বাইদেউ আছে। দাদা ৰ'ব, এই এক মিনিট। আপুনি এতিয়া এইটো ছোৱালী আৰু আনিছোঁ। কংগ্ৰেচুলেশ্যনছ টু ইউ বোথ। অনাগত দিনবোৰ খুব ৰঙীন হওক, সুখৰ হওক, তাকে কামনা কৰোঁ। ককাই হ'ব, দিছ ইজ গোইং টু হেপেন। এনেদৰে তেওঁলোকে আঙুঠি পিন্ধোৱা পৰ্ব উদযাপন কৰিলে। তেওঁলোকৰ আহিবলগীয়া দিনবোৰ সুখৰ হওক, তাৰে কামনা কৰি আজি ভিডিঅ'টিৰ পৰা মই বিদায় মাগিছোঁ। ধন্যবাদ।